নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইটা কি আপোনালোকে চিনি পাইছেনে? সকলোৱে চিনি পাইছে হয়তো। এয়া হৈছে নৰা বগৰী। আমাৰ ফালে নৰা বগৰী কওঁ, আপোনালোকৰ ফালে কি কয় জনাবচোন। বৌ এগৰাকী দিছিলে মোক খাবলৈ, এয়া ভিডিঅ' কৰি ল'লোঁ খাওঁতে। আৰু এয়া চাটনি বনাইছিলোঁ, দুপৰীয়া সাজো দেখুৱাই দিলোঁ। চাটনি বনাইছিলোঁ কণ বিলাহী আৰু মচন্দৰী চাটনি, আৰু লগত আছে লাই আলুৰ এখন সুন্দৰ চব্জি, যিখন সকলোৰে প্ৰিয়। লাই সকলোৱে ভাল পায়, লাই গাহৰিটোৰ কথাই নাই। আৰু গধূলি এয়া মায়ে নামলৈ গৈছিলে, নামৰ পৰাই প্ৰসাদ আছিলে, প্ৰসাদ কেইটামান খাই ল'লোঁ। প্ৰসাদ মোৰ প্ৰিয়, আপোনালোকে হয়তো জানে আগৰ যদি ভিডিঅ'বিলাক চাই। মোৰ বুলি নহয়, সকলোৰে প্ৰিয়। এয়া নাৰিকলখিনি আগতে খাই লৈছোঁ আৰু দেখুৱাই। আৰু বজাৰলৈ নিবৰ বাবে এয়া ভোট জলকীয়া ছিঙি লোৱা হ'ল। 1 কেজি ওলাইছিলে আজি। এনেদৰে লাহে লাহে 1 কেজিৰ পৰা 2 কেজি, 2 কেজিৰ পৰা 3 কেজি, 3 কেজিৰ পৰা 4 কেজি ওলালে হয়। আৰু আজি এয়া 1 কেজি ওলালে। আৰু ৰাতিৰ সাজৰ বাবে দাংবাদি বেঙেনা এইবিলাক মায়ে ছিঙি আনি থৈছিলে। আৰু এই বগা বেঙেনাটো যে দেখিছে, সেইটো মই গছতে ভিডিঅ'টো কৰি মেলি দেখাম বুলি ভাবিছিলোঁ, কিন্তু মায়ে তত নাপাই মেলি ছিঙি লৈ আনিলে। এটাই লাগিছিলে, আৰু যদি নতুনকৈ বেলেগ লাগে তেতিয়া ভিডিঅ' কৰি মেলি দেখাম আপোনালোকক।